ময়ো এটা এক্সপিৰিয়েঞ্চ কৰি পাইছোঁ মানে মোৰ লাইফত এনেকুৱা। তুমি নিশ্চয় শুনিছাই এইটো শ্লিপ পেৰালিচিছৰ কথা। শ্লিপ পেৰালিচিছটো মানে মই আগতে ইমানকৈ তেনেকৈ পোৱাও নাই, যিহেতু মই ইমান বিশ্বাস কৰা নাই হা। আগতে মানে এনেকুৱা ভাবিছিলোঁ কিবা এটা ইভিল এনাৰ্জি আহে আৰু, যোনটো কয় নহয় মাহঁতে যে কিবা বুকুত এনেকুৱা বহি দিয়ে নে কিবা এনেকুৱা হেঁচি দিয়ে, যোনটো উশাহ ল'ব দিগদাৰ হয় কিবা। চাইণ্টিফিক ৰিজনটো মই ইমান ভালদৰে নাজানো। মই ক'ৰবাত পঢ়িছিলোঁ মাইণ্ডটো জল্দি সাৰ পাই যায়, বডিটো কিন্তু পেৰালাইজ হৈ থাকে, মানে সেইটো ষ্টেটো ক'ব পাৰি, সেইটো ষ্টেটে হয় চাগে দেই, মই ইমান ভালদৰে নাজানো। বাট মোৰ মতে সেইটো আৰু মোৰ লাইফত যোনটো এক্সপিৰিয়েঞ্চ হৈছে মই সেইটো ক'ম হা। তেতিয়া ক'ভিড চলি আছিলে। ফাৰ্ষ্ট ৱেভ গ'ল, ছেকেণ্ড ৱেভ, ইট ৱাজ ছেকেণ্ড ৱেভ। ফাৰ্ষ্ট ৱেভত মানে গুচি গ'ল আৰু একো টেনশ্যন নাই, একো নাই। ফাৰ্ষ্ট ৱেভত কাৰো কৰোণা হোৱা নাই একো। ছেকেণ্ড ৱেভত কি হৈছে, দেউতাৰ ফাৰ্ষ্টত হ'ল, আমি ধৰিব পৰা নাই। সেই বেমাৰটো ওচৰত আছোঁ ন, আমি গম পোৱা নাই, আমি নৰ্মেলি ভাবি আছোঁ একো তেনেকুৱা নাই। মোৰ তাতো আহি গ'ল মানে বেমাৰটো। ক'ভিড মোৰো হৈছিলে একচুৱেলি। বেমাৰ যেতিয়া মোৰ হৈ আছিলে তেতিয়া এনেকুৱা আছিলে যে আমাৰ যোনটো বাথৰুমত সেইটো চাইডে অভিয়াছলি নিগেটিভ এনাৰ্জি থাকে বুলি কয় সকলোৱে, যে তাৰ পৰা এটা বেয়া আহে বুলি কয়। ঘৰৰ বাহিৰত মানে বাথৰুম আছে আমাৰ। মোক তেতিয়া মাহঁতে কয় আৰু যে বেমাৰ হৈ আছ তই, এনেকুৱা গা নুধুবি, মানে ৰুমত মানে সকলোৱে গা ধুই তই ছেপাৰেটকৈ গা ধুব লাগে, এনেকুৱা কয় আৰু। তো বাহিৰতে মানে অকণমান সৰু এটা স্পেচ আছে, সেই তাতে মানে আমি গা ধুওঁ আৰু, ছোৱালী মানুহ আছে। তো 1 উইক মই তেনেকৈ গা ধুইছোঁ। তাৰপিছত কি হ'ল, পিৰিয়ড শেষ হোৱাৰ পিছত বেমাৰ হোৱাৰ পিছত মই পিৰিয়ড হৈ গ'লোঁ। পিৰিয়ড যেতিয়া হৈছোঁ, ইট ৱাজ মাই ছেকেণ্ড ডে। সেই নেগেটিভ এনাৰ্জি মই সেইখিনি সময়ত মানে বহুত বেছি হাবি হৈ যায়। পিৰিয়ডৰ সময়ত সেইখিনি বহুত বেয়া বুলি কোৱা যায় আৰু। তো পিৰিয়ড হৈ থাকোঁতে মই অকলে শুওঁ এনে, মাও কেতিয়াবা মোৰ লগত শুই। তো তেতিয়া মানে মই সেইদিনাখন মই অকলে শুইছোঁ। মই লাইট অফ কৰি শুই বহুত ভাল পাওঁ, তেতিয়া মানে একদম ধুনীয়া টোপনি আহে আৰু দেই। মানে লাইট অফ কৰিছোঁ আৰু, লাইট অফ কৰি তেতিয়া 12টামান বাজিছে। মই এনেকুৱা শোৱাৰ পিছত মানে মোৰ টোপনি অহা নাই। মই এনেই ইফালে বাগৰ দি আছোঁ, ভিডিঅ' চাই আছোঁ, কিবা কৰি আছোঁ, লাইটটো অফ কৰি ধুনীয়া মোবাইল চাই আছোঁ। তাৰপিছত অলপ ঠাণ্ডা দিন আছিলে হা, তেতিয়া কম্বল এনেকুৱা উৰিকে তাৰপিছত আৰু কি হৈছে, মোৰ এই কাণৰ এইটো চাইডে টিকল কৰিছে। টিকল কৰি দিছে 3-4বাৰ এনেকৈ টিকল কৰিছে আৰু কাণৰ ওচৰত। মই শুই আছোঁ তেতিয়া, মানে মই লেফ্ট চাইডে মই এনেকৈ শুই আছোঁ আৰু ৰাইট চাইডে মোক টিকল কৰিছে। টিকল কৰোঁতে মানে মই ভাবিলোঁ কি, তাৰপিছত আৰু ঘূৰি চালোঁ এনেকৈ কৰি, একো নাই। মই ভাবিছোঁ নিগনি কিবা সোমাই গ'ল নেকি, মানে গেৰেণ্টি নাই ন, ক'ত হয়তো কিবা সোমাই থাকিব পাৰে। তো ভয় খালোঁ মই মানে এনেকৈ কৰি চাইছোঁ, একো নাই দেখোন। তাৰপিছত আকৌ শুলোঁ, মই আকৌ সেই বাজে মোবাইলটো চাই, মই একোৱেই মানে নায়েই আৰু। মোবাইল চাই আছোঁ, তাৰপিছত আৰু এবাৰ টিকল কৰিছে। এই টিকলটো মানে ওপৰত আহিছে, তাৰপিছত মাথাত এইখিনি ওপৰত আহিছে। এতিয়াও মোৰ গুজবাম্পছ উঠিছে। ইভেন মই ইমানেই মানে বিশ্বাস নকৰোঁ ন বেছি এইবোৰতো। টিকল কৰোঁতে মানে মই ভাবিলোঁ এই হয় চাগে কিবা এনেকুৱা। পিছত থাৰ্ড টাইম যেতিয়া আকৌ টিকল কৰিছে, তেতিয়া মোৰ গাত লাগিছে মানে কিবা হৈছে, কি আছে। তাৰপিছত আৰু তেওঁ মানে মই হ'ব দিয়া বুলিকে চিধাকৈ এনেকৈ হৈ গোটেই কম্বলটো এনেকৈ উৰি ল'লোঁ, মূৰে ভৰিয়ে গোটেই মানে উৰি ল'লোঁ আৰু। উৰাৰ পিছত কি হৈছে, তেতিয়া শুলোঁ, একদম ধুনীয়া টোপনি আৰু দেই, ধুনীয়া টোপনিত 1-2টামান বাজিছে চাগে, একদমেই ছাডেনলি মানে হেঁচি ধৰিছে মোক, হেঁচিছে। মই মানে হেঁচাটো কমপ্লিটলি গম পাইছোঁ। একদম বুকুত এনেকুৱা হেঁচি ধৰোঁতে মই মাত দিব পৰা নাই, মই মাত লগাব পৰা নাই, কাকো একো কৰিব পৰা নাই। মই ইভেন হাত লৰাব পৰা নাই, মই হাতকেইখন কি কৰি, মই ভৰি ইভেন লৰাব পৰা নাই। মই চকু মুদি আছোঁ কিন্তু দেই, মই গম পাইছোঁ কি হৈছে। তাৰপিছত আৰু মোৰ কাণৰ ওচৰত একদম জোৰকৈ যেন যেতিয়া উশাহ লয় ন, মানুহে যেতিয়া উশাহ লয় একদম এনেকৈ যেতিয়া উশাহ লয়, সেই উশাহ লোৱা হেৰিটো মানে মোৰ কাণত তেনেই মই শুনিছোঁ। ইভেন মই ফিল কৰি পাইছোঁ এই ঠাণ্ডা বতাহটো, মই সেইটো ফিল কৰিছোঁ। তাৰপিছত চাউণ্ডটো শুনিছোঁ। কেনেকুৱা বহুত ভয় লগা ইনচিডেণ্ট আছিলে সেইখিনি সময়ত। মানে মই মাত দিব বিচাৰিছোঁ, মা বুলি মানে মাত দিব বিচাৰিছোঁ, মোৰ মাতটো ওলোৱা নাই। মানে সেনেকুৱা হোৱাৰ কাৰণে মই একদম উশাহ ল'ব পৰা নাই, মোক হেঁচি ধৰিছে, মোৰ কাণত মোৰ উশাহটো ফিল কৰি পাইছোঁ। মই মুঠতে মই এইটো গম পাইছোঁ যে মাতটো এটা মেল ভইচ হয়, মানে মতা মানুহ এজনে মানে যেন হেঁচি এনেকুৱা এটা ফিল আহিছে। আৰু কি হ'ল, মই মানে হনুমান পূজা কৰোঁ, মই হনুমানৰ ভক্ত আৰু। তেতিয়া মানে কি হৈছিলে, আমাৰ কয় ন যে পিৰিয়ড হ'লে এনেকুৱা ভগৱানক পূজা কৰিব নালাগে বুলি কয়। তো মই মানে হনুমান চালিচা এনে পঢ়োঁ, বাট পঢ়াও নাছিলোঁ মানে সেইকেইদিন পিৰিয়ড হোৱাৰ কাৰণে। মই হনুমান পূজা কৰোঁ, চ' মই হনুমান এনেকৈ কৈছোঁ মানে মই হনুমান কৈ আছোঁ। 5বাৰ হনুমান কৈছোঁ, 5বাৰ হনুমানত মই চকু মেলিছোঁ। তেতিয়ালৈ মানে যিমানেই মই হনুমান কৈছোঁ, সিমানেই ব্ৰিথটো যেন বহুত ফাষ্ট হৈ গৈ আছে। ফাৰ্ষ্টত লাহে আছিলে,
যেতিয়া হনুমানটো মই ফাৰ্ষ্টকৈ ক'ব ধৰিলোঁ ন, মুখখন মই অলপ লৰাব ধৰিলোঁ, তেতিয়া মানে হনুমানটো একদম হনুমান হনুমান কওঁতে মানে তেতিয়া সেই ব্ৰিথটো যেন বহুত ফাষ্ট হৈ গৈছে, মানে ছেকেণ্ডতে মানে 2-3টা উশাহ লোৱা এনেকৈ হৈ গৈছে। তাৰপিছত মই চকু মেলিছোঁ, মই তেতিয়া জোৰকৈ মা বুলি মাতিছোঁ। তেতিয়া মায়ে এবাৰতে শুনিলে। মায়ে আহিছে বেচেৰি, ৰাতি কি হৈছে বুলি আহিকে শুলে মোৰ লগত। শুলে মই কৈছোঁ আৰু মই এনেকুৱা ভয় খাওঁ। মই সিদিনাখন একদমেই নুশুলোঁ, 3টা-4টা বাজি গ'ল, মই সিবাজে চকু মেলা ভাজেই থাকিলে মোৰ। মায়ে যদিও মোৰ লগতে শুলে সেইটো ৰাতি। তাৰপিছত পিছদিনাখন মোৰ থাৰ্ড ডেত মই কি কৰিছোঁ, মোৰ ভয় লাগিলে যিহেতু মই ভাবিছোঁ মাৰ লগতে শুম আৰু আজিৰ পৰা মানে এনেকুৱা আৰু। তাৰপিছত আৰু আমাৰ ৰুমৰ ভিতৰতে মানে সৰুকৈ মই সৰস্বতী থৈছোঁ, হনুমান থৈছোঁ, এনেকুৱা আৰু মই কাৰণ ভয় খাওঁ যিহেতু মই থৈ দিছোঁ মানে লগতে। থাৰ্ড দিনাখন আৰু এনেকুৱা গা চা ধুইকে ধুনীয়া আৰু তাৰপিছত এইবোৰ বস্তু ৰাতিয়ে কিয় হয় মই নাজানো, কিন্তু মানে মই গম নাপাওঁ আৰু এইবোৰ কিয়। মই মানে 10টা বজাত পঢ়িব বহোঁতে মানে মোৰ মনটো ইমান কিবা নিচিনা লাগিছে, মানে যোৱাকালি যি হ'ল মানে সেনেকুৱা ফিল হৈছে আৰু যোৱাকালি কিয় এনেকুৱা হ'ল, মই বিৰাট ভয় খালোঁ। মোৰ মনত আহিলে যে মই আজি চালিচাটো পঢ়িকে শুওঁ দে, এনেকুৱা আৰু চালিচাখন পঢ়োৱে দে আজি মোৰ 3 দিন যিহেতু, মানে এনেকুৱা ভাবিলোঁ আৰু যে মইতো তেওঁক দেউতা বুলিয়ে ভাবোঁ, তো দেউতাকনো মাত দিবলৈ কিনো আৰু ডাঙৰ কথা, এনেকুৱা ভাবিলোঁ আৰু। চালিচা নাই লাৰা, মনৰ ভিতৰৰ পৰা মানে মই কৰিছোঁ, পূজা কৰিছোঁ। তাৰপিছত হনুমান চালিচা মই 4বাৰ নে 5বাৰ পঢ়িছোঁ আৰু সিদিনাখন। পঢ়ি মানে মই মাক কৈছোঁ ধূপ 2ডালমান জ্বলাই দে, অলপ টাইম পঢ়িম তাৰপিছত আৰু শুমে, এনেকৈ ক'লোঁ আৰু। মায়ে কৈছে ঠিক আছে, জ্বলাই দিয়াৰ পিছত আৰু মই ধুনীয়াকৈ চালিচা পঢ়িলোঁ। ষ্টিল সেই চালিচা পঢ়ি থকা সময়তো মানে গাটো মানে মোৰ ঠাণ্ডা লাগিছে। এনেই নৰ্মেল ঠাণ্ডা লগা আৰু সেইটো ঠাণ্ডা লগা বহুত বেলেগ। নিজে মানে গা যেন খিয়ৰি আহিছে, একদম নোম উঠি আহিছে, এনেকুৱা মানে নিজে মানে সেনেকুৱা হৈছে। তো মই ভয় খালোঁ, মানে মই ষ্টিল ভয় খালোঁ। মই ভাবিছোঁ চাগে হনুমানৰ নাম লোৱাৰ কাৰণে এনেকুৱা নেকি, এনেকৈ ভাবিলোঁ আৰু। ৰিলিজিয়াছ মানুহ যিহেতু ময়ো অলপ চলপ ভাবোঁ আৰু সেনেকৈ। তাৰপিছত আৰু হ'ল, ৰাতি শুলোঁ। ৰাতি শোৱাৰ পিছত আৰু তেনেকেই 1মান বজাত আৰু এবাৰ মানে তেনেকুৱা হৈছে। মোক আকৌ তেতিয়া কি হৈছে, মোৰ তেনেকুৱা ছেইম হেঁচি ধৰাৰ পিছত মোক এইবাৰ উশাহটো মোক শুনোৱা নাই, মানে মই শুনা নাই আৰু মই শুনা নাই উশাহটো। মই কিন্তু এবাৰ শুনিছোঁ, মোক ইংলিছত কৈছে যে মানে what you thought I'll be scared or what, মানে এনেকুৱা ইংলিছত মানে মোক কৈছে কথাটো। তাৰপিছত আৰু ইংলিছত কোৱাৰ লগে লগে মই মানে ইংলিছত কোৱাৰ কাৰণে মানে এতিয়া মই হাঁহিছোঁ, বাট সেইখিনি সময়ত মানে মোৰ বিৰাট ভয় লাগিছে। মোক যে ইংলিছত ভূতটোৱে মোক ইংলিছতো কয়, মানে এনেকুৱা আৰু। এতিয়া মই হাঁহিছোঁ, কিন্তু তেতিয়া মোৰ বিৰাট ভয় লাগিছিলে। ৰাতি মই এনেকুৱা হেঁচি ধৰিছে, মোক কৈছে কি তই কি ভাবিছ, মানে মই ভয় খাম নেকি, মানে এনেকুৱা আৰু। তই চালিচা গাইছ, মই ভয় খাম, এনেকুৱা মানে মেল ভইচ এটা শুনিছোঁ মই, আৰু মেল ভইচ একদম মানে শুনিছোঁ। সিদিনাখনো মই উঠিব পৰা নাই, মই তেনেকেই আছোঁ। তাৰপিছত মায়ে মোক 3-4বাৰ এনেকৈ মাত দিছে, মই ষ্টিল উঠিব পৰা নাই। মই মাতটো শুনিছোঁ কিন্তু মই উঠিব পৰা নাই। তাৰপিছত 4 নম্বৰত মায়ে মোক বুলি কৈছে, মোৰ ঘৰত মাতা নাম বুলি মাতাৰ লগে লগে মই তেতিয়াহে মানে চকুটো মেলিছোঁ। চকু মেলিকেহে মানে মই উশাহ লৈছোঁ, মানে উশাহ পোৱা নাই মানে মই সেইখিনি সময়ত উশাহটো লৈহে মানে বহিছোঁ। আৰু তেতিয়া মানে মই তেতিয়া ভাবিলোঁ মানে মই এতিয়াৰ পৰা আৰু ৰাতি নুশোঁ আৰু ওপৰছে লাইট অফ কৰি যে একেবাৰে নুশোঁ। মানে মই তেতিয়া ভাবিলোঁ আৰু মানে কি হৈছে, লাইট অফ কৰিলেই সেই বস্তুটো মানে বেছি হৈ যায়। লাইট অন কৰিকে শুলে মোৰ তেনেকৈ একো প্ৰব্লেম নাই পোৱা আজিলৈ, বাট লাইট অফ কৰি শুলে মানে কিবা এটা ভয় লাগে, মানে কিবা এটা যেন কিবা আছে মোৰ ওচৰত, তেনেকুৱা ফিল হয় আৰু। এতিয়াও মই ইভেন ভয় খাওঁ, মই সেই বস্তুটো মানে এতিয়ালৈ মোৰ মনৰ পৰা যোৱাগৈ নাই। সেইকাৰণে মই এতিয়াও মই সৰুকৈ ডিম লাইট এটা হ'লেও, মানে লাইট এটা হ'লেও মানে মই অকণমান জ্বলাইকেহে মানে মই শুওঁ আৰু। তো সেইটোৱে মোৰ এটা ইনচিডেণ্ট আৰু, যোনটো মই লাইফত কেতিয়াও পাহৰিব নোৱাৰোঁ। মানে সেইখিনি সময়ত মোৰ একটু বেমাৰৰ পৰা উঠিয়ে মানে তেনেকুৱা হ'ল। মাহঁতে মানে আমি যিহেতু অলপমান আমাৰ ঘৰত মানে দেৱী পূজা কৰে, তেনেকুৱা কৰে অকণমান। একেবাৰে তাৰ পিছৰ পৰা মাহঁতে মানে মোক কৰ কিবা জৰি কিবা আনিছে, কিবা দিছে, পিন্ধাইছে, মানে মোক ভয়তে মই ক'লোঁ আৰু পিছতকে এইবোৰ কৰি লাভ নাই। আৰু মইতো এতিয়া ধৰি লোৱা
ট্ৰাই কৰিছোঁ মোৰ ফালৰ পৰা অলপ অভাৰকাম কৰিবলৈ কাৰণে সেই বস্তুটোৰ পৰা লাহে লাহে কেতিয়াবা লাইটটো অফ কৰিকে শুবও ট্ৰাই কৰোঁ, কিন্তু শুব নোৱাৰোঁ। সেই বস্তুটো ট্ৰমা হিচাপে থাকি গ'ল আৰু মোৰ মনত, কাৰণ এবাৰ হৈ যোৱাৰ পিছত মই পাহৰিব নোৱাৰোঁ। সেইটোৱে আছিলে মোৰ ষ্টৰি। মই নাজানো কিমানখিনি ভাল পাব মানুহে বা কিমান হেৰি কৰিব, বাট এই বস্তুটো শ্লিপ পেৰালাইচিছ বস্তুটো মানে মোৰ লাইফত এটা বহুত বেয়া নাইটমেৰ আৰু। এইবোৰ শ্লিপ পেৰালাইচিছ বুলি কোৱা বস্তুটো বুলি ক'লে মানে মই বহুত ভয় খাওঁ। এতিয়াও মানে মোৰ ট্ৰমা এটা আছে যোনটো মই অভাৰকাম কৰিব পৰা নাই। স্কুলৰ সময়ত যেতিয়া আমি সকলো লগৰীবোৰে যেতিয়া বহি একদম ডিছকাছ কৰোঁ ন, যে মানে তোমাৰ হেৰি তুমিনো কি পাইছা হেৰি ভূতৰ ষ্টৰি কোৱাচোন, মানে এনেকুৱা আৰু এটা ষ্টৰি হৈ যায় সেইটো। তেনেকুৱা ষ্টৰি মানে মোৰো আছে এতিয়া ক'বলৈ গ'লে। মই হাঁহি আছোঁ, কিন্তু মোৰ ষ্টিল বহুত এতিয়াও মানে ভয়টো আছে আৰু মোৰ লগত। তো একচুৱেলি থেংক ইউ ছ' মাছ যে মোক এটা অপৰচুনিটি দিছা তুমি এইখিনি মোক মানে হেৰি কৰি ক'বলৈ কাৰণে, খুলি ক'বলৈ কাৰণে। মই এটা প্লেটফৰ্ম পাইছোঁ বুলি মই ভাবোঁ, এটা অপৰচুনিটি পাইছোঁ মই। চ' থেংক ইউ ছ' মাছ ফৰ লিচনিং। থেংক ইউ ছ' মাছ ফৰ গিভিং মি দিছ প্লেটফৰ্ম টু শ্বেয়াৰ মাই ষ্টৰি। অ'কে, বাই বাই।